আজি সংবাদমেলখন আপোনালোকে কিয় আয়োজন কৰিবলগীয়া হ'ল, আজি দাবী কি আছে? চাওক, যোৱা 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আমন্ত্ৰণ কৰি মাতি নিছে, আলোচনা হ'ল। আলোচনাৰ পিছত তেখেতে আমাক আশ্বাস দিছে যে আমাৰ প্ৰাদেশিকৰণৰ সমস্যাটো তেখেতে সমাধান কৰিব। তাৰপিছত আমি তেখেতক প্ৰতিবেদনখন বিচাৰিছিলোঁ, প্ৰতিবেদনো দিলোঁ আমি। তাৰপিছত তেখেতে ক'লে যে আমাৰ লগত পুনৰ আকৌ আলোচনা কৰিব লাগে। আমি আলোচনাৰ মাতিব বুলি অপেক্ষা কৰি 5 মাহ পাৰ হ'ল। যোৱা 17 ফেব্ৰুৱাৰীত আমি সেই কথাটোক লৈ আকৌ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিব লগা হ'ল। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পিছত আকৌ আমাক ছেক্ৰেটেৰিয়েটৰ পৰা চিফ ছেক্ৰেটাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নাৰায়ণ কোঁৱৰ ছাৰৰ অফিচৰ পৰা আমাক এখন চিঠি দি মাতি দিয়া হ'ল। এখন মাইনোটছ কৰা হ'ল। মাইনোটছখনত এনেকুৱা যে মাইনোটছখনত তেওঁলোকে অফিচিয়েলি প্ৰচিড কৰিব যে আমাৰ সমস্যাখিনি প্ৰচিডহে কৰিব, কিন্তু আশ্বাস দিব নোৱাৰে আমাৰ যিটো মূল দাবী যে অনাগত সমাগত যি বাজেট অধিৱেশন, এই বাজেট অধিৱেশনত আমাৰ বিষয়টোৰ বাজেটটো আহিব লাগিব। আমাৰ বিষয়ত যিখন 17 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠানখিনিৰ কাৰণে এখন আইন আনিব লাগে। এইটো হ'ল আমাৰ মূল দাবী আৰু সেইটো আমাৰ এই বিধানসভাত হ'ব লাগিব। আৰু যদি নহয় তেতিয়াহ'লে আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আকৌ আৰম্ভ হ'ব। আমি এতিয়া আজি প্ৰেছ মিট দিয়াৰ মূল কাৰণটো হ'ল গোটেই এই ফেকু ভাওনাবিলাক বাদ দিব লাগে। আলোচনাৰ নামত যিটো ললিপপ, এই ললিপপ দিয়াৰ কাৰ্যটো বাদ দিব লাগে। আমাক আচলতে সঁচা অৰ্থত প্ৰাদেশিকৰণ কৰিব নে নকৰিব, এই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিব লাগে। এইটো অহা 4 তাৰিখে আমি 4 মাৰ্চত আকৌ আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। এই 4 তাৰিখত দিছপুৰ ঘেৰাও কাৰ্যসূচী হ'ব। তাৰপিছত যদি আমি সদুত্তৰ নাপাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, তেতিয়া ৰেল অৱৰোধ বা অন্যান্য ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, দিল্লীত যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰাৰ কাৰ্যসূচী আমি 4 তাৰিখৰ পৰা কণ্টিনিউ আমি ঘোষণা কৰিম আৰু কণ্টিনিউ কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰকো মই জনাব বিচাৰিছোঁ যে আমাক এইদৰে আৰু ললিপপ দিয়াৰ যিটো ব্যৱস্থা, আলোচনা বুলি ললিপপ দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ যাতে আৰু পুনৰাবৃত্তি হ'ব নালাগে। আমি অহা 4 তাৰিখে এই আমাক কৰা এই বঞ্চনা, প্ৰতাৰণা আৰু এই ললিপপ দিয়াৰ যিটো মানে ছিষ্টেম, এই ছিষ্টেমটোৰ প্ৰতিবাদ কৰি বা বিৰোধিতা কৰি আমি 4 মাৰ্চ তাৰিখে দিছপুৰ ঘেৰাও কাৰ্যসূচী এটা লৈছোঁ। আৰু এই কাৰ্যসূচীটোত আমাৰ শিক্ষকবিলাক আহিব। আপোনালোকে সেইদিনাখনে আনুষ্ঠানিকভাৱে গোটেই শিক্ষকখিনিক কি কৰি ক'ব, আমাক আৰু মাতি আনি আকৌ আলোচনাৰ নামত এটা ভেকু ভাওনা সাজি শিক্ষকবিলাকক আৰু মানে বিতুষ্ট নকৰিব। এইখিনিতে মই মাননীয় আমাৰ শিক্ষামন্ত্ৰী মহোদয় তেখেতসকলৈ মোৰ কাটৰ বিনতি থাকিব যে তেখেতে এই মাজে মাজে মানে দায়িত্ব জ্ঞানহীনভাৱে যে এই ভেঞ্চাৰ শব্দটো বা ভেঞ্চাৰ শিক্ষকসকলক যে তেখেতে অতি মানে তিৰস্কাৰমূলকভাৱে তুলুঙা মন্তব্য কৰে যে প্ৰাদেশিকৰণ আৰু নহ'ব, এই শিক্ষকসকলে আৰু শিক্ষকতা কৰিব নালাগে, বাদ দিয়ক, স্কুলবিলাক বন্ধ কৰি দিয়ক, প্ৰাদেশিকৰণ কৰিবলগীয়া শিক্ষানুষ্ঠানখিনি ইতিমধ্যে প্ৰাদেশিকৰণ হ'ল আৰু প্ৰাদেশিকৰণ নহয় আইন অনাৰ কোনো চিন্তা চৰকাৰৰ নাই বুলি কোৱা কথাষাৰে আমাক শিক্ষকবিলাকক আচলতে এনেই হতাশগ্ৰস্ত হৈ আছে। আৰু হতাশ কৰি পেলাই মই আজি এই সংস্থাৰ মানে তৰফৰ পৰা তেখেতক মই অনুৰোধ কৰিছোঁ আৰু দাবী জনাইছোঁ তেখেতে যাতে আৰু পুনৰবাৰ সংবাদ মাধ্যমত তেনেকুৱা তৰল মন্তব্য যাতে নকৰে, আৰু যদি তেখেতে কৰে তেতিয়াহ'লে অনাগত দিনত আমাৰ শিক্ষকসকলে ইতিমধ্যে সিদ্ধান্ত কৰিছে যে তেওঁ যদি আৰু দ্বিতীয়বাৰ মানে এনেকুৱা মন্তব্য কৰে তেখেতৰ মানে বাসগৃহ ঘেৰাও কৰাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু সমান্তৰালভাৱে 4 তাৰিখে আমাৰ যিটো প্ৰতিবাদী কাৰ্যসূচী থাকিব, এই কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ পিছতো যদি চৰকাৰে আমাৰ এই গণতান্ত্ৰিক ভাষা যদি বুজি নাপায়, আমাৰ এই 50ৰ ঊৰ্ধৰ 20 বছৰ 30 বছৰ শিক্ষকতা কৰা শিক্ষকসকলৰ যদি মৰ্ম বেদনা বুজি নাপায়, জীৱনৰ যিটো মানে অমূল্য যিখিনি সময়, এই সময়খিনি বিনা বেতনে শিক্ষকতা কৰাৰ বিনিময়ত আমাৰ যিটো আৰ্থিক অৱস্থা হৈছে, আমাৰ পৰিয়ালৰ যিটো দুৰৱস্থা হৈছে, এই কথাটো যদি তেখেতসকলে বুজি নাপায়, অসমৰ 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ যিটো প্ৰতিশ্ৰুতি তেখেতে লৈ প্ৰতিশ্ৰুতি পূৰণৰ ফালে আগবাঢ়ি আছে, তাৰ সমান্তৰালভাৱে এই মাত্ৰ 20,000 প্ৰায় 20,000 শিক্ষক কৰ্মচাৰীক প্ৰাদেশিকৰণৰ ব্যৱস্থাটো সমান্তৰালভাৱে আগবঢ়াই দিবৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ইয়াৰ পৰা কাটৰ বিনতি জনাইছোঁ। অন্যথা 4 তাৰিখৰ পিছত আমাৰ একেলেঠাৰিয়ে আমি ৰেল অৱৰোধ, দিল্লীত ধৰ্মঘট, এনেকুৱা দিল্লীৰ যন্ত্ৰ মন্ত্ৰত ধৰ্মঘট, এনেকুৱা একেলেঠাৰি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ এই হতাশগ্ৰস্ত যিখিনি শিক্ষক